প্ৰথমেই কৈছোঁ মোৰ মোবাইলৰ কেমেৰা ইমান ভাল নহয় গতিকে আপোনালোকে ভিডিঅ' কোৱালিটি ইমান ভাল নাপাব মৰ্ণিং ডিউটি আছিলে পুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈ গতিকে 3 বাজিলে আমাৰ ডিউটিও শেষ আজি আমি অফিচৰ পৰা বাহিৰে আমাৰ ডেস্ক হেড শিৱতাৰ ঘৰলৈ বুলি ওলাইছিলোঁ কাৰণ শিৱতাৰ ঘৰত আয়োজন কৰা হৈছিলে মৎস্য স্পৰ্শ অনুষ্ঠানৰ আৰু অফিচৰ আটাইকে নিমন্ত্ৰণ কৰা হৈছিলে গতিকে আমাৰ মৰ্ণিং শিফ্টৰ মানুহকেইজন আমি লগে ভাগে ওলালোঁ শিৱতাৰ ঘৰলৈ বুলি অলপ ওপৰত হোৱাৰ বাবে আমি গাড়ীখন তলতে থৈ এখোজ দুখোজকৈ ওপৰত উঠিলোঁ আৰু শিৱতাৰ ঘৰত উপস্থিত হ'লোঁ সকলোৱে এসাঁজ খালোঁ খোৱাৰ পিছত সেই ঠাইখিনিতে ইমান এটা ধুনীয়া ভিউ আমি দেখিবলৈ পালোঁ খুব ভাল লাগিলে বিৰাট এটা সুন্দৰ পৰিৱেশ ভাবিলোঁ আপোনালোককো দেখুৱাম গতিকে মই ৰেকৰ্ডিং কৰি ৰাখিছিলোঁ আৰু সেই ঠাইখিনিতে বৰ ধুনীয়া হালধীয়া ৰঙা ফুল ফুলি আছিলে কি ফুল নামটো মই নাজানো ভাল লাগিলে মই আপোনালোকক দেখুৱাম বুলি ৰেকৰ্ডিং কৰি যাওঁতেও আমি দিগন্তদাৰ গাড়ীতে গ'লোঁ ঘূৰি আহোঁতেও আমি দিগন্তদাৰ গাড়ীতে আহিছোঁ পূৰবী বা মই আৰু মই ভিডিঅ' বনোৱাৰ কাৰণে তেখেতসকলে মোক অলপ জোকাইছে মই কৈছোঁ মই আজিৰ পৰা মিনি ভ্লগ বনাম সকলোৱে বনাই থাকে মই কিয় নবনাম মইতো আগতে খুব বনাইছিলোঁ আজিকালিহে মই নবনোৱা হ'লোঁ কাৰণ মোৰ বহুত এলাহ হ'ল এলাহ নহয় আচলতে সময় নাপাওঁ আৰু যিকণ সময় পাওঁ সেইকণ সময় অলপমান ৰেষ্ট ল'ব মন যায় শুব মন যায় সেই ধৰণে অলপ এলাহ লাগে কাৰণে নবনাওঁ কিন্তু আজিৰ পৰা ভাবিছোঁ ভিডিঅ' বনাম অলপ ভাল লাগে মনটো ভিডিঅ' বেলেগৰ চাই যিহেতু ভাল লাগে নিজেও বনাওঁচোন গণেশগুৰিৰ পৰা মই গাড়ীত আহিলোঁ মেক্সিমত উঠিলোঁ আৰু ইমান গৰম তাৰপিছত গাড়ীত আহি মই নামিলোঁ ৰুম পালোঁহি আৰু ৰুম সোমোৱাৰ পূৰ্বে মই বতৰটো আপোনালোকক দেখুৱাইছোঁ ইমান ধুনীয়া এইদৰে থাকক বৰষুণো নালাগে ৰ'দো নালাগে ইমান গৰম আৰু ৰুম আহি চাওঁ মোৰ চুলিখিনি একেবাৰে ঘামি অৱস্থা নাই আৰু খুব গৰম আৰু গৰমত চুলি বহুত বেয়া হয় ধূলি লাগে আৰু বহুত ড্ৰাই হৈ যায় আচলতে আমি খুব বেছি ষ্ট্ৰেইটনাৰ মাৰোঁ চুলিত বহুত অত্যাচাৰ কৰি থাকোঁ ডেইলি সেইবাবে মোৰ চুলিখিনিতো খুব বেছি বেয়া গতিকে চুলিখিনি ধুলোঁ ধোৱাৰ পিছত অলপ শুকুৱালোঁ ভাবিছোঁ আজিৰ পৰা ভাল কিছু ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আজি এনেই আৰম্ভণি বুলি সৰুকৈ এটা বনালোঁ আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'ত মৰম দিব